ধন্যবাদ জনাই মই মোৰ চমু পৰিচয় দাঙি ধৰিছোঁ। মোৰ নাম শ্ৰী নিতুল দাস, দেউতা স্বৰ্গীয় গণেশ দাস, ঘৰ বংশৰ গোপালথান, পোষ্ট অফিচ বংশৰ, থানা শুৱালকুছি, জিলা কামৰূপ, অসম। মই এই ইউটিউবত এই দ্বিতীয় নাম মই দিবলৈ ওলাইছোঁ। আজি কিছুদিন আগতো এই কৰোণা ভাইৰাছক লৈয়ে মই আমাৰ ঘৰৰ পৰিয়ালটো এতিয়া এটা নাম দিছিলোঁ, আৰু আজিও কৰোণা ভাইৰাছক লৈয়ে মই দ্বিতীয় নামটো গাব ওলাইছোঁ। আপোনালোকক মই আগতে এটা কথা কৈ থৈছোঁ, মই নিতুল পাঠক হিচাপে ইউটিউবত নাম দিব খোজা নাই। মই এজন শ্ৰী শ্ৰী গোপালথান মন্দিৰৰ ৰান্ধনী। মই নিতুল দাস হিচাপে বা গোপালথান মন্দিৰৰ ৰান্ধনী হিচাপে মই ইউটিউবত নাম এটা তাৰমানে মনৰ দিশত দিব ওলাইছোঁ। হয়তো বহুতো ভুল ভ্ৰান্তি হৈ যাব পাৰে, সেয়ে আপোনালোকৰ এজন সদস্য বুলি ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, মোৰে যাতে নামটো আপোনালোকে ধৈৰ্য সহকাৰে গ্ৰহণ কৰে। এই হ'ল মোৰ পৰিচয়। এতিয়া মই মোৰ কৰোণা ভাইৰাছক লৈ যি 4 আষাৰমান আগাৰা নামৰ সুৰেৰে গাব ওলাইছোঁ। আপোনালোকক ধৈৰ্য সহকাৰে শুনিবলৈ অনুৰোধ কৰিছোঁ। মই এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাব ওলাইছোঁ। জয় কৃষ্ণ বুলি হৰি বল, হৰি বল, হৰি বল। আৰু এবাৰ হৰি বল, হৰি বল, হৰি বল। এইখন সংসাৰ ঈশ্বৰে চচিলে যাবৰে পৰতে যাবি কিনোতে সংসাৰৰ মায়া এৰি মোৰ
করুণা মহামারীর কাহিনী এ চীন দেশৰ কূটনীতিত ও হইলা বিশ্বলতি ঘটি ও এই কথা জানিলো কিন্তু চাওক ৰাইজ কি আচৰিত কথা চীন দেশৰ উহান চহৰত হৈছিল উৎপত্তি কৰোণা মহামাৰী আৰু কৰোণা মহামাৰীৰ পৰা বচাবলৈ আহোঁতে মৰি গৈছিল দুজনকৈ চিকিৎসক কৰ্মী হে আজিকালি কৰি সদিন যায় বাগৰি হে কৰোণা হো বিশ্বব্যাপিলা এই রূপ যার হয় হে সর্বনাশ তার হয় হো এতিয়া হো কি কৰিও উপায় পারু কি হই উপায় দিয়া প্রভু হো করিছু মিনতি হে ভগৱানক হ কৰি আছো আৰু কোনদিনা আমি হ মহামাৰীৰ হাতৰ পৰা পাৰ কৰিছা ও মহামাৰীৰ হাতৰ পৰা পাৰ কৰিছা
শাস্ত্ৰ মন্ত্ৰী হৈ আচৰিত ভয়া এই মন্ত্ৰীগণৰ সংকেপ আছে মন্ত্ৰীগণৰ সংকেপ আছে শাস্ত্ৰ মন্ত্ৰী বোলে ৰাইজ শুনা হব চন আৰু কিছু দিনৰ বাবে দিলো লকডাউন প্ৰশাসনে কি কৰি আছে এই প্ৰশাসনে কৈছে কোনো নাহিবা ওলাই নিজৰ বিপদ নিজে নলবা চপাই আমাক অমান্য কৰিলে নানা শাস্তি পাবা পিছত হলে ৰাইজ কিন্তু আমাক নুদুখিবা ডেকা বুঢ়া চাবৰ নাই কাণত ধৰাব অকল কাণত ধৰাই নহয় কিন্তু ভেকুলি জপ দিয়া দি জপিয়াবলৈ দিব বাইক চাইকেলৰ ভুলটোক ডিম দলিয়াই আৰু যাতে ঘৰৰ পৰা নাহা ওলাই চৰকাৰৰ আদেশ আমি পালন কৰিম হে ডেকা বুঢ়া চাবৰ নাই উচিত শিক্ষা দিম তাকো দেখি কিছু মানুহৰ মহাচিন্তা ভয়া ভাগ্যক ধিয়াই পাছে ভাগ্যক ধিয়াই পাছে ও প্ৰভু ভগৱান
করি পঢ়াশালীক যাব নোৱাৰে সিহঁতৰনো কি অৱস্থা হ'ব পিতৃ মাতৃৰ মনোৰখা মনতে ৰৈ যাব আৰু সেইকাৰণে মই পঢ়াশালীক যোৱা ল'ৰা ছোৱালীক কৈছো সেই বাচ্চাত তোমালোকৰ মাতৃ সৰস্বতীৰ নামত এগছি বন্তি জ্বলাই দিয়া আৰু বন্তি জ্বলাই হাতযোৰ কৰি মাতৃ সৰস্বতীক কৰজোৰে এই মাতৃ সৰস্বতী বন্দে মাতা সৰস্বতী জগত জননী তোমাৰ চৰণে প্ৰভু কৰিছো নতি বন্দে মা
কৰিল সৰস্বতী, হে মাতৃ সৰস্বতী, আৰু কোন দিনৰ পৰা এই মহামাৰীৰ হাতৰ পৰা